Good morning, Happy New Year. Happy New Year. Good morning guys. আজি আমি বৰ্তমান এতিয়া যাব ওলাইছো বাসুদেৱ মন্দিৰ। বাসুদেৱ মন্দিৰৰ পৰা আমি ডাইৰেক্টলি আকৌ যাম হাবুং। পৃথিৱীৰ সেই সপোন আজি হ'ব পৰিণত দি থকতাহি পৃথিৱীৰ সেই সপোন আজি হ'ব পৰিণত দি থকতাহি পৃথিৱীৰ সেই সপোন আজি হ'ব পৰিণত দি থকতাহি পৃথিৱীৰ সেই সপোন আজি আমি আহি পালোহি অলৰেডি আৰু অলপ দূৰ আছে। আমি বৰ্তমান গৈ পূজা পাঠ কৰিম, তাৰপিছতে আকৌ ৰিটাৰ্ণ আমি বেলেগ ফালে গতি কৰিম। हम होंगे कामयाब ओ हो বৰ্তমান আহি আছোঁ এতিয়া বাসুদেৱৰ থানলৈ, য'ত নেকি বাসুদেৱ থান ওৰফে সত্ৰ হয়। ইয়াতে চাকি বন্তি দি পোনে পোনে ইয়াৰ পৰা উভতিম আহোমৰ যি পুৰণিকলীয়া মন্দিৰ আছে, য'ত নেকি হাবুং বুলি কোৱা হয়। পূজা পাঠ কৰি তাৰ লগে লগেই যিহেতু আজি 1 জানুৱাৰী, তাৰ উপলক্ষে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি লগে লগে ইয়াৰ পৰা উভতিম। বলক আমি মন্দিৰ পামেই আৰু এয়া আমি বৰ্তমান আহি পাইছোঁ মন্দিৰ। বলক ভিতৰলৈ আপোনালোকক দেখাব চেষ্টা কৰোঁ। আমি আহি পাইছোঁ বাসুদেৱ থানত, বলক আমি সোমাই যাওঁ। এইখন হৈছে মূল দুৱাৰ বাসুদেৱ থানৰ। ঢকুৱাখানাত যি আছে বাসুদেৱ শ্ৰী শ্ৰী বাসুদেৱ নৰুৱা সত্ৰ, এয়া মূল গেটেদি আমি সোমাই গৈ আছোঁ। বৰ্তমান ভিতৰলৈ সোমাই যাওঁ, আহক। আমি থানত আহি পালোঁ। বৰ্তমান এতিয়া চাকি ল'লোঁ। চাকি লৈ পোনে পোনে আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ। দৰ্শন কৰিবৰ কাৰণে ইয়াত লাইন লাগিব লাগে এনেকৈ কৰি। এইটোতো ৰাতি গধূলিলৈকে হ'ব এনেকৈ কৰি তাৰপিছত চাইকেল জ্বলাই যোৱা সেইটোৱে ভাল। চাইকেলটো জ্বলাই যাম আৰু লাইন পাতি আছে। আমি ইভাগে চাকি জ্বলাবলৈ যাওঁ। এয়া আমি চাকি জ্বলাবলৈ আহিছোঁ। ইয়াতে চাকি জ্বলালোঁ আৰু চাকি জ্বলাই ইয়াৰ পৰা উভতিলোঁ। বাসুদেৱৰ যিবোৰ ৰাজ চাওক।
এই দোকানৰ আমি চাকি বন্তি জ্বলাই উভতিলোঁ যিহেতু এয়া হৈছে 2 নম্বৰ গেট ইয়াৰ গেটেদি ওলাই আমাৰ ভিডিঅ' বনোৱা নহ'ল পোনে আমি ডাইৰেক্টলি আহিলোঁ হাবুং ডাইৰেক্ট হাবুঙত এয়া হৈছে হাবুঙৰ মেইন মন্দিৰ ব্লক আমি হাবুঙৰ ভিতৰলৈ সোমাই যাওঁ এইখন হৈছে প্ৰথম 1 নম্বৰ গেট এই গেটৰেদি আমি সোমাই গৈ থাকিম হাবুঙৰ ইয়াৰ পৰিস্থিতিবিলাক আৰু হাবুঙৰ মন্দিৰটোৰ যিটো আহোমৰ ৰাজত্ব কালত যেতিয়া নিৰ্মিত কৰা হৈছিল এতিয়া বৰ্তমান নতুনকৈ সজাই পৰা তোলা হৈছে যদিও ই পুৰণিকলীয়া আহোম ৰাজত্বৰ দিনতেই স্থাপিত কৰা এটা আহোম মন্দিৰ য'ত নেকি নাম দিয়া হৈছে হাবুং এই হাবুঙৰ পুৰণি তত্ত্ব বহুতখিনি আছে সম্পূৰ্ণ তথ্যখিনি নাজানো তথাপিও এই মন্দিৰৰ ভিতৰভাগত কেনেকুৱা ধৰণৰ মন্দিৰটো কেনেকৈ পূজা পাতল কৰা হয় এই মন্দিৰৰ চাৰিওপাশে কি আছে বা কেনেকুৱা ধৰণৰ কি কৰা হয় মন্দিৰৰ চাৰিওকাষে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম এই মন্দিৰ হৈছে আহোম ৰাজত্ব কালৰ দিনৰেই স্থাপিত কৰা এটা মন্দিৰ য'ত নেকি ইয়াৰ নাম হৈছে হাবুং এই হাবুঙত আগে পিছে মই অহা নাই যদিও আপোনালোকে যদিও আহিছে দেখিব পাৰে কিন্তু মই অহা নাই বৰ্তমান আহিছোঁ এই হাবুং হৈছে এতিয়া ঢকুৱাখানাৰ পৰা নিচেই কাষত কিন্তু হাবুং ধেমাজি ডিষ্ট্ৰিক্টত পৰে বৰ্তমান যেহেতু মই ঢকুৱাখানাত আছোঁ ঢকুৱাখানাৰ পৰা হাবুঙলৈ নিচেই ওচৰ 21 কিলোমিটাৰ দূৰ হয় সেইবাবেই আজি 1 জানুৱাৰী উপলক্ষে বাসুদেৱতো গ'লোঁ বাসুদেৱৰ পৰা আহি পোনে ডাইৰেক্ট হাবুঙলৈ আহিলোঁ হাবুং পুৰণিকলীয়া যিহেতু মন্দিৰ হয় আহোম ৰাজত্ব কালৰ দিনৰ সেইবাবেই এটা নতুনত্ব ইয়াক গঢ় দিয়া হৈছে নতুনকৈ বনোৱা হৈছে বহুত টকা খৰচ কৰি যিহেতু চৰকাৰৰ নতুন তত্ত্বাৱধানত এটা ধুনীয়াকৈ মন্দিৰ ৰূপে নিৰ্মিত কৰা হৈছে বাবেই আজি এই মন্দিৰ ভাগত বিভিন্ন ধৰণৰ ভক্তৰ সমাগম ঘটে বহুত মানুহ আহিছে গৈছে আৰু লগতে যেহেতু আজি 1 জানুৱাৰী উপলক্ষে ইয়াত বহুতো ভকতবৃন্দ দৰ্শন কৰিছে যদিও তাৰ উপৰিও বহুত মানুহে ইয়াৰ ওচৰত আহি ধূপ চাকি বন্তি জ্বলায় আৰু লগতে কিছু লোকে পৰ্যটক হিচাপে চাবলৈ আহিছে লগতে আৰু কি বুলি কয় পিকনিক যেটো নিজৰ মনোৰঞ্জন পূৰ্ণ কৰিছে বৰ্তমান এয়া হৈছে হাবুং আমি হাবুঙৰ মন্দিৰৰ চাৰিওফালে অলপ দেখাব চেষ্টা কৰিম হাবুং হৈছে যেহেতু আহোমৰ ৰাজত্ব কালৰ দিনৰে এটা মন্দিৰ হয় মন্দিৰৰ ভিতৰত পূজা পাতল কৰা হয় কেনেদৰে পূজা পাতল কৰা হয় তাকে আমি চাওঁ আহো বলক এয়া হৈছে ভিতৰ ভাগ মন্দিৰৰ ইয়াতে আহোম ৰজাৰ দিনৰ যিটো ৰীতি নীতি নিয়মৰে আহোম ৰাজত্ব কালৰ যিটো আহোমসকলৰ যিটো পৰম্পৰা এই পৰম্পৰা দাঙি ধৰিব চেষ্টা কৰিছে যিমান পাৰিছে যেহেতু আহোম ৰাজত্ব কালৰ দিনৰ পৰাই এনেদৰে চলি আহিছিল মাজতে স্থগিত আছিল যদিও এতিয়া আকৌ নতুনকৈ নিৰ্মাণ কৰা হৈছে বহুত সুন্দৰভাৱে সজাই পৰা তোলা হৈছে এয়াই নতুনত্ব আছিল হাবুং ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে যদি আপোনালোকে হাবুঙলৈ আহিব বিচাৰে তেতিয়াহ'লে ধেমাজি হৈ আহিলে মাছখোৱা হৈ আহিব আৰু ঢকুৱাখানা হৈ গ'লে আপুনি বাটমাৰি হৈ যাব নিচে ওচৰতে আৰু লগতে পিকনিক প্লেচো আছে ধুনীয়াকৈ আপোনালোকে পিকনিকো খাব পাৰিব লগতে হাবুঙো ফুৰিব পাৰিব ধন্যবাদ